हेलो फ्रेंड्स मोर चैनल ऑर्किड लाइफस्टाइल आपनालोকক জনাইছো স্বাগতম। আজি আপোনালোকৰ বাবে লৈ আহিছো এক বিশেষ ৰেচিপি। ইটা গৰমৰ বতৰ কাৰণে চৰবত আৰু এটা সৰু ৰেচিপি এটা লৈ আহিছো। আমাক লাগিব লতা বেল, পদিনা, নিমখ, চেনি আৰু পানী। আহকচোন মই কেনেকৈ বনালো ভিডিওটো মাজলৈ যাওঁ। এই লতা বেলক ঠাইভেদে ৰাচনা বুলি কোৱা হয়। নিমখ, চেনি, পানী, গোলনেমু আৰু ব্যৱহাৰ কৰিছো 2 কিলোমান পদিনা পাত। এই লতা বেলটো ভালদৰে কাটি এনেকৈ ভিতৰৰ অংশ উলিয়াই লৈছো। এই লতা বেলৰ এটা নিজস্ব ৰং আছে, দেখিছে ৰংখিনি কিমান সুন্দৰ। ইয়া লতা বেলৰ ভিতৰৰ অংশ সুন্দৰকৈ কাটি আপুনি এনেদৰে উলিয়াই ল'ব। ইয়াত মই গোলনেমু ব্যৱহাৰ কৰিছো। লতা বেল 3টা আৰু গোলনেমু 3টা লৈছো সমানে। এয়া এখন চাকনিৰ সহায়েৰে আমি লতা বেল আৰু নেমুৰ ৰসখিনি চাকি লৈছো। দেখিছে ইমান ধুনীয়া কালাৰ আহিছে। ইয়াত আপুনি বৰফৰ টুকুৰাও ব্যৱহাৰ কৰি ল'ব পাৰে। মই ইয়াত ফ্ৰিজিং পানীৰ ব্যৱহাৰ কৰিছো আৰু দিছো নিমখ, চেনি সোৱাদ অনুসৰি আপুনি দিব। এই লতা বেলে আমাৰ ইমিউনিটি পাৱাৰ বৃদ্ধি কৰাত সহায় কৰে, লগতে ই ছালৰ উজ্জ্বলতা বঢ়ায়। অতি সহজতে ঝটপট বনাব পৰা এক শীতল পানীয়। আৰু দিছো 2 কিলোমান পুদিনা পাত। আপুনি ইয়াত গাৰ্নিছৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰে। মই গোন্ধৰ কাৰণে 4 কিলোমান দি দিছো। এয়া ৰেডি হৈ গ'ল লতা বেলৰ চৰবত বা শীতল পানীয়। এনেকৈ অতি সহজতে কম সময়তে বনাই খাব পৰা এক চৰবত। আপুনি এনেদৰে বনাই খাবচোন, খাই কেনেকুৱা পাতে জনাব।